96 স্কুল আমি আৰম্ভ কৰিছিলোঁ। এই বছৰ 19খন স্কুল আমি আৰম্ভ কৰিম। লোক নিৰ্মাণ বিভাগে আৰু 100খন বিদ্যালয় বনোৱাৰ কাম 2 এদিনতে আৰম্ভ কৰিব। এক প্ৰকাৰ ক'ব গ'লে বাগিচাসমূহত মাধ্যমিক শিক্ষাৰ যিটো ইমান দিন পৰিৱেশ নাছিল, সেই পৰিৱেশটো আমি নিৰ্মাণ কৰাত এক প্ৰকাৰ সফল হৈছোঁ বুলি আমি ক'ব পাৰোঁ। মই আশা কৰিম যে সকলো ৰাইজৰ সহযোগত আমি এই বিদ্যালয়কেইখনক যাতে সঁচা অৰ্থত আদৰ্শ বিদ্যালয় হিচাপে আগবঢ়াই লৈ যাব পাৰোঁ। মই এইটোৱে কৈছোঁ যে প্ৰত্যেকখন স্কুলত 8জনকৈ শিক্ষক দিয়া হৈছে, পৰ্যাপ্ত শিক্ষক দিয়া হৈছে, য়ং টিচাৰ্ছ। তেওঁলোকক মই এইটোৱে কৈছোঁ যে মনোনিৱেশ কৰি কাম কৰিব লাগে আৰু বাগানৰ ল'ৰা ছোৱালীৰ লগত যিটো এটা ভাষাৰ সমস্যা থাকে, সেই ভাষাৰ সমস্যাটো উদ্ভাৱনী চিন্তাৰে আমি তেওঁলোকৰ মাজত ভাষাৰ গেপটো কমাব লাগিব। গোটেইখিনি কথা মোৰ যিমান দূৰ সীমিত জ্ঞান আছে, সীমিত জ্ঞানেৰে আমি শিক্ষক শিক্ষয়িত্ৰীসকলক বুজাইছোঁ আৰু তাৰ লগত আমাৰ যিসকলে ইয়াত তেওঁলোকক প্ৰশিক্ষণ দিছে, তেওঁলোকে যথেষ্ট ভাল কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক বুজাই দিছে।